Country's king of extreme sacrifice for the common people. स्वातंत्र्य को हर हसीना तैनात करने का दायित्व सौंपा आपका अभिन्न हिस्सा है Lasik, the legend, is central to how the Assamese imagines themselves today. Lasik Diwas celebrates this cultural icon on his birthday, November 24th, with great energy and fervor year after year across Assam. It's a day to celebrate. जी द्वारा असम के वर्तमान सरकार के द्वितीय वर्ष पूर्ति के उपलक्ष्य में असम वासियों को प्रेषित अभिनंदन व शुभकामनाओं का संदेश प्रस्तुत करेंगे। असम सरकार में सरकारी नौकरी पाने वाले सभी नौजवानों को और उनके परिवारों को मैं बहुत बहुत बधाई देता हूं। पिछले महीने मैं बिहू पर असम आया था। उस भव्य आयोजन की स्मृति मेरे मन में आज भी ताजा है। सचा काहिनी आमी जुआ एटा मा प्रत्यक्ष करिछु तार पिছত मैं नेदेखा जनक धन्यवाद जनाइछु जे नेदेखा जने आमाक এই সাহসী কামখিনি কৰাৰ বাবে নিৰ্বাচন কৰিছিল পূৰ্ব জনমত কৰবাত কৰা ভাল কামৰ বাবে হয় এই দায়িত্ব নেদেখা জনে আমাৰ ওপৰত অৰ্পণ কৰিছিল। মই আজিৰ এই সুন্দৰ দিনটোত নিযুক্তি পোৱা প্ৰত্যেক গৰাকী যুৱক যুৱতীক অভিনন্দন জনাইছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহস আৰু অমিত শাহ ডাঙৰীয়াৰ প্ৰেৰণা নাথাকিলে একেলগে 1 লাখ যুৱকক নিযুক্তি দিয়া আৰু তেওঁলোকক মাহৰ 1 তাৰিখে দৰমহা দিম বুলি সংকল্প লোৱাৰ সাহস মোৰ অকলে নাছিল। মই সকলো আজি যুৱক যুৱতীক মই तब लगभग 86,000 युवाओं को आज नौकरी देने का काम सिर्फ 2 साल में समाप्त कर दिया। ধন্যবাদ। নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে এবাৰ বিক্ৰম ৰংহাঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। শিক্ষা বিভাগৰে ৪ৰ্থ গৰাকী প্ৰাৰ্থী হৈছে ক্ৰিষ্টিনা বসুমতাৰী। তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে যোগ্য বিবেচিত অৰ্ণামিকা নুনিছাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ পৰিৱেশ আৰু বন বিভাগৰ বাবে যোগ্য বিবেচিত নিতুমণি নাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। দিয়ে স্যার খবর